অসমক ড্ৰাগছ মুক্ত কৰাৰ কাৰণে যোৱা 100 দিনত কিমান মানে আমি কেইদিনমান আগতে আপোনালোকক ডিটেইলছ তথ্য দিছোৱেই আৰু যোৱা 1 মাহত যথেষ্ট ড্ৰাগ ধৰিছে বিশেষকৈ গুৱাহাটীতে আমি এটা কনচাইনমেণ্ট ধৰিছোঁ প্ৰায় 80 কোটি টকাৰ যেটো পাঞ্জাবত যোৱাৰ কাৰণে ৰেডি হৈ আছিল পাঞ্জাবত যোৱাৰ কাৰণে গতিকে যোৱা মোৰ সদায় মই টুইটাৰত দিয়ে থাকো প্ৰতিদিনে আমি ড্ৰাগছ ধৰি আছো কিন্তু এটো বহুত ডাঙৰ এটা মিনাঞ্জ হয় কাৰণ মই সিদিনাখন গুৱাহাটীতো কৈ আছিলো 10 জনে মিলি ইমান পকেটত লৈ ললেই 10 কোটি টকা ওলাই গল গতিকে এটো এটা বহুত ডাঙৰ মিনাঞ্জ এটা কিন্তু যথেষ্ট প্ৰচেষ্টা চলি আছে যাতে আমি এই ৰাস্তাটো বন্ধ কৰিব পাৰো কিন্তু এটা আমালৈকে বেয়া খবৰ আছে ইমান দিন মৰেদি ড্ৰাগছ আহি আছিল এতিয়া নতুনকৈ সাংলাং মাইনমাৰৰ পৰা সাংলাঙৰ পৰা তিনসুকিয়া হৈ আৰু এটা নতুন কৰিডৰ এটা আৰম্ভ হৈছে সাংলাং মাইনমাৰৰ তিনসুকিয়া মাইনমাৰৰ পৰা যেটো অৰুণাচল আৰু মাইনমাৰ সীমান্ত আগতে ড্ৰাগছ আহিছিল মিজোৰাম মাইনমাৰ মিজোৰাম মণিপুৰ কিন্তু মিজোৰাম মাইনমাৰ মণিপুৰ মাইনমাৰ কিন্তু ড্ৰাগছ অৰুণাচল মাইনমাৰ বৰ্ডাৰ দি আহা নাছিল কিন্তু যোৱা কিছুদিনত আমি তিনসুকিয়া ড্ৰাগছ ধৰিছো আৰু পেডলাৰ বিলাকে আমাক কোৱা মতে সাংলাং হৈ পেলাই তেওঁলোক আহিছে অৰুণাচল দি এইটো এটা ডেফিনেটলি নতুন ড্ৰাগছ ৰুট হৈছে যেটো আমাৰ উজনি অসমৰ কাৰণে এটা খুব অমংগলৰ চিন এটা কঢ়িয়াই আনিছে